ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আজি মই গৈ আছোঁ সৰভোগৰ গৰখীয়া গোঁসাই মন্দিৰলৈ। আৰু এয়া আহি আমি গৰখীয়া গোঁসাই মন্দিৰ পালোঁ। ভিতৰত সুন্দৰকৈ নাম কীৰ্তন চলি আছে। আমিও সেৱা কৰি ল'লোঁ। লগতে সকলোৰে মংগলৰ কাৰণেও প্ৰাৰ্থনা কৰিলোঁ প্ৰভুৰ ওচৰত। এতিয়া আমি মন্দিৰটোত থকা পুখুৰীটো চাব যাম। ইয়াত বোলে বহুত ডাঙৰ ডাঙৰ মাছ আছে। মন্দিৰটোত আহি খুবেই ভাল লাগিল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। লগতে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ধন্যবাদ।